क'क्राझार सहराव फिन बुथारनाय जाथाय। क'क्राझार शान्तिनगर वार्ड नं 3 आव सानै बिमा फिसाजोखौ गोबौ हाथियारजों सुनानै जिउ फोजोबदों। दतमा हालामनि मानव साहा मुंनि सासे लांसुनिया दिनै फुंबिलियाव क'क्राझारनि शान्तिनगर वार्ड नं 3 आव सानै बिमा फिसाजोखौ गोबौ हाथियारजों सुनानै जिउ फोजोबदों। डाइभर्स जाखांनायनि उनाव गावनि हिन्जावखौ लांफिननो नागिरनायाव मोनलाङैनि गावनि बिबोनां आरो बिखुनजोखौ जिउ फोजोबदों मानव साहा मुंनि सासे लांसुनिया। बोलि जानांनाय सानै बिमा फिसाजोखौ फारियै कल्पना मालिक आरो दीपशिखा मालिक होनना सिनायथिदों। ओनसोलनि मानसिफ्रा बुंथिनाय बादिब्ला मानव साहा मुंनि लांसुनिया थांनाय माखासे दान सिगां बिसि थाखानानैबो क'क्राझार तितागुरिनि सासे बर' आइजोजों मोजां मोनलायनानै दोनखारलांदोंमोन। जाहोनाव बिसोर सानैखौ गुबुन रायजोआव माखासे सुबुंफ्रा हमनो हायो। फिसायनि बेबायदि आखुआव गावनि असे बिसि दीपिका मालिकआ मानव साहाखौ गारदोंमोन आरो न'आव थाहैफिनदोंमोन। फारसेथिं मानव साहाया न'आव फैफिननानै गावनि गिबि बिसि दीपिका मालिकखौ लांफिननो नाजाबाय थानायाव गावनि गिबि बिसि आरो नखरा राजि गैयैलाय जोबथायाव गावनि बिखुनजो कल्पना मालिक आरो बिबोनां दीपशिखा मालिकखौ दिनै फुंबिलियाव गोबौ हाथियारजों सुनानै जिउ फोजोबो। दिनै फुंबिलिनि 5 रिंगासो समाव क'क्राझार सहरनि शान्तिनगर वार्ड नं 3 आव सोमजियो बे जाथाया। बे समाव कल्पना मालिक आरो दीपशिखा मालिकनि गोथै देहाखौ नायबिजिरनो थाखाय क'क्राझार पुलिस थाना फारसे लानानै फैबाय। जाथायाव ओनसोलनि एमएलए लरेन्स इस्लारियाबो दिनै फुंबिलियाव नुजाथि होयो। प्राय 5:30 बजात जितु घटना হৈ গ'ল খুব মৰ্মান্তিক এটা ঘটনা। এতিয়া পুলিচে ঘৰৰ মানুহবিলাকক লৈ গৈছে থানাত ষ্টেটমেণ্ট লৈ আছে তেওঁলোকে। যিহেতু ঘটনাটো পৰিয়াল কেন্দ্ৰিক বুলি আমি গম পাইছোঁ, কিন্তু গোটেই কথাটো পৰিয়ালে যেতিয়া ষ্টেটমেণ্ট দিব থানাত তেতিয়া স্পষ্ট হ'ব। কিন্তু এতিয়া আমি ইয়াত আহি অলপ গম পাইছোঁ যে তেওঁলোকৰ পৰিয়ালৰে এজন জোৱায়ে ৰাতিপুৱা আহি পেলাই এই হত্যাকাণ্ডটো কৰিছে বুলি আমাক ঘৰৰ ওচৰ চুবুৰীয়াবিলাকে জনাইছে। মই অৱশ্যে পুলিচ বিষয়াসকলক লগ পোৱা নাই, কিন্তু আমাক এই পৰিয়ালৰ লগত লাগি থকা যিবিলাক ঘৰ আছে এই ঘৰৰ আমাৰ সদস্যসকলে আমাক জনাইছে যে তেওঁলোকৰ পৰিয়ালৰ কিছু মানুহেই কৈছে যে তেওঁলোকৰ এজন জোৱাই তেওঁ এই হত্যাকাণ্ডটো কৰিছে বুলি কৈছে। গতিকে এইটো এটা পৰিয়াল কেন্দ্ৰিক এটা ঘটনা। কিয় কাৰণে হ'ল বা ইয়াৰ লগত কোনোবা আৰু জড়িত আছে নেকি, কি কাৰণত হ'ল, এই গোটেই কথাটো ষ্টেটমেণ্টত ওলাই পৰিব আৰু অতি সোনকালে দোষীক কৰায়ত্ব কৰিব লাগে। ময়ো প্ৰশাসনক দাবী জনাইছোঁ য'তেই নাপালক সি কৰায়ত্ব হ'বই আৰু প্ৰকৃত যি কাৰণ সেই কাৰণটো নিশ্চয় পুলিচে অতি সোনকালে ওলাব পাৰিব বুলি মই ভাবোঁ। আৰু ইয়াৰ কাৰণে সকলোৱে সহযোগ কৰিব লাগিব। দতমাৰ মানুহ বুলি কৈছে, আমি দতমাৰ মানুহবিলাকৰ লগতো কথা পাতিম, য'তেই নাথাকক যাতে দতমা পুলিচ বা দতমা ৰাইজেও তেওঁক মানে পুলিচৰ হাতত যাতে তেওঁক গোটাই দিব পাৰে তেনেকুৱা যাতে ব্যৱস্থা লয়, সেই ব্যৱস্থাটো আমি ৰাইজৰ ফালৰ পৰা আমি কৰিবলৈ চেষ্টা কৰিম নাকি। কয় দিয়ক আপনার প্রথমত আর কি ওই দুধময় ঘর হয় লড়াটোর, আর লড়াটো আমার ভাইরা হয় আর কি। সেইটো আর কি এনেকুৱা মাৰ্ডাৰ কৰিছে, মানে আগত একটা ছোৱালী লৈ পালাইছিল আর কি। পালানোর পরে পিছত মোৰ ছোৱালীটো শাশুড়ি লৈ আহিছিল ঘৰত, মানে কোনে পালিব বুলি মানে একত নাই তাৰ ঘৰত এইবুলি লৈ আহিছিল। লৈ অহাৰ পিছত মানে ইয়াতে সংসাৰ কৰি আছিল। তাৰপৰা তো মাইকীটোতো এৰি গ'ল, মানে যেটো লৈছিল আর কি আগত এইটো এৰি গ'ল। এৰি দেওয়ার পিছত সেইটো আর কি কয় আর কি মোৰ শালিক কয় তো মোৰ লগত সংসাৰ কৰিব লাগিব। তাৰপিছত হলো এইটোতো যাওয়া নাই, কিন্তু কিবা ফোনে কিবা কিবি আর কি ধমকি দিয়ে আছিল, এইটোতো মই নাজানো, কিন্তু তোর আর কি এতিয়া শুনি আছোঁ আগৰ পৰা কি ফোনে কিবা ধমকি আমি ভিনী হিচাপে তো কোৱা নাই মোক।
তাৰপিছতে এনে আজি ৰাতিপুৱা 5টা 5:30 তেনেকুৱা ঘটনা কৰি গেছে এইটোৱে আৰু কি দুজনৰ ডেথ হৈছে স্পট ডেথ হৈছে দুজন মানে হস্পিটেল লগে ডক্টৰে কৈছে এইটো ডেথ হৈ গৈছে আৰু মাৰ্ডাৰৰ নাম কি মাৰ নাম হ'ল কল্পনা মল্লিক বয়স 58 আর যেটো আর কি মহিলাটো আছিল মানে এইটোৰ বয়স 35 হ'ব নাম হ'ল দীপশিকা মল্লিক ঘটনাটো ক'ত হৈছে এইটো ঘটনাটো হৈছে এইটো শান্তিনগৰী কয় 3 নম্বৰ ৱাৰ্ড নিয়াৰ ডিটো পিছ পুৰণা ডিটো পিছ কয় যেটো এইটোৱে আর কি যোনে মাৰ্ডাৰ কৰিছে নাম কি সেইটো আর কি মানে কোৱা মতে তো আমি দেখা নাই কিন্তু পৰিয়ালে কোৱা মতে আর কি সেইটো আর কি মিঠুন শাহ ভাল নাম আর ডাক নাম হ'ল মানৱ শাহ আর সেইটো মানে যেহেতু কি হ'ব গৌতম দা মানে এইটো আর কি জেঠশালীক আর কি মার্ডার করেছে এইটো বাধা দেওয়ার কারণে মানে বণিক সংসার করিবা দেওয়া মানে দেওয়া নাই কারণেই আর কি এইটো মার্ডার করেছে আর কি কি দিয়ে মাৰিলে কিবা অস্ত্র দিয়ে হ'ব মধ্যে দেখা নাই কিন্তু শুনিছোঁ কিন্তু কিবা হ্যাঁ ঘৰৰ সোমাই কিনে মাৰিছিলে ঘৰত সোমোৱা মানে ৰাতিপুৱা হ'ব এনেকুৱা হয়তো ৰাতিপুৱা উঠি কিবা বাথৰুমত যাব এনেকৈ দরজাটো খুলিছে তেতিয়া এটাক কৰিছে এটাক কৰাৰ পিছত যেটো সন্দেহ আর কি এইটো এটাক কৰিছে পরে হয়তো চিল্লাচিল্লি কৰিছে তাৰপিছত মাইকীটো গেছে আর কি ছোৱালীটো গেছে যাওয়ার পিছত ছোৱালীটো এটাক কৰিছে এই মাৰ্ডাৰ কৰাৰ টাৰ্গেটত আহিছে এইটোতো মাৰ্ডাৰ কৰাৰ টাৰ্গেটেই হ'ব মার্ডার করা নাহলে এনেকুৱা মার্ডার করা টার্গেট না থাকলে তো আর মার্ডার না করিলে হয় কিন্তু ওই টার্গেটটো লৈ আহিছে কি বিচাৰি আপোনালোকে আৰু এতিয়া ভিতৰতে তাতে মানে শাস্তিটো দিবই লাগে তাতে হয়তো ইনকাউন্টাৰ কৰিব লাগে নহ'লে ফাঁসি দিব লাগে আৰু এনেকুৱা ঘটনা মানুহত্ব জ্ঞান থাকিলে তো এনেকুৱা ঘটনা কৰিলে নহয় এইটো মানুহ নহয় কাৰণে এনেকুৱা ঘটনা কৰিছে আৰু তাক তো ৰাখি তো লাভ নাই তাকে এৰি দেওয়াই ঠিক আছে আমার কথা হইল প্রশাসনে কৰিব লাগে হ্যাঁ এনেকুৱা মানুহ ৰাখি তো একদম আৰু কাৰোবাক ক্ষতি কৰিব পাৰে বুঝছে আরও আত্মীয় স্বজন আছে তোর মা আছে ভাই আছে বা আমি ভাইরা হই বা আমার পরে অ্যাটাক কৰিব পাৰে বা কিবা থাকিব পাৰে সেইকাৰণে এইটো আর কি প্রশাসনের কাছে এইটো অনুরোধ জানাইছোঁ যাতে এইটো একদম হ্যাঁ শাস্তিটো ল'ব লাগে আৰু এইটো হয়তো ইনকাউন্টাৰ কৰিব লাগে নহ'লে ফাঁসি দিব লাগে এনেকুৱা ল'ৰা নাথাকাটাই ঠিক আছে থাকাটো আর কি ইমান জানাজানি না আছিল কিন্তু এনেকুৱা যে ঘটনা কৰিব এইটোতো মানুহ নহয় মানুহ হ'লে কি এনেকুৱা ঘটনা কৰিলে হয় একটা মানুষের তো জ্ঞানই নাই এইটো রাখিবাই নালাগে একদম এইটো আমার সরকারের পৰা অনুরোধ আছে যাতে এইটো একদম কঠোর শাস্তি লয় আর আপনার এইটো একদম সোনকালে কৰিব লাগে এইটো আমার আইডিয়া হয় ফাঁসি দিব লাগে নহলে ইনকোয়ারি কৰিব লাগে ঘটনাটো তো এই তাৰ পাৰিবাৰিক অশান্তি আছিল স্বামী স্ত্ৰী ছোৱালীটো বিয়া হৈছিল 10 মাহ ঘৰুৱাতো অশান্তি থাকেই এই ঘৰুৱা আৰু অশান্তিৰ ভিতৰতে ছোৱালীজনী ইয়াতে আহি পাইছে আৰু শুনা পোৱা মতে ল'ৰাটো বোলে বেলেগ ফালে কিবা আৰু বিয়া কৰাইছিল নেকি কাক লৈ গৈছিল এই অশান্তিৰ কাৰণে আপোনালোকে ছোৱালীটো ইয়াতে আছিল তো ছোৱালীটোক নিজৰ ৱাইফক নিবৰ কাৰণে তাতে যত্ন কৰিছিল সেইটো যোৱা নাই না দিম বুলি ভাবছো এইটো কাৰণটো এইটোৱে আক্ৰোশ কিয় নাদিব মোৰ মেছেজত কিমান দিন ধৰি আছিল ছোৱালীটো ইয়াত ছোৱালীটো 6-7 মাস হ'ল ল'ৰা ছোৱালী আছে হ্যাঁ দুটো ছোৱালী আছে একটা ক্লাস 9ত পড়ে একটা বলে 5-6ত পড়ে ল'ৰা ছোৱালীবিলাক ক'ত থাকে দুটা ছোৱালী এর লগতেই থাকে হ্যাঁ আমি মিছেছৰ লগত এনে স্বামীৰ ঘৰ স্বামীৰ ঘৰ দোতমাই বিয়া হৈছিল ঘটনাটো কেতিয়া ঘটনাটো আজি ধৰক কি 5:30 মানত এনেকুৱা ঘটনা হৈছিল মানে কিহৰ লগত মাৰিছিল এটা ডেগাৰৰ নিচিনা আছে লৈ গৈছে তো পুলিচে দুজনকো মাৰিছিল দুইজনকে একজনতো পুলিচে লোকাল এই ওচৰে পাছৰে মানুহে পুলিচক খবৰ দিব তো আহি দেখে পুলিচে একজন স্পট ডেড আৰু একজন লৈ যোৱাৰ সময়তে তাতে হস্পিটেল স্পট ডেটটো কোন মাকজনীৰ মাৰ ক'ত আঘাত লাগছে এইটো নাজানো মই কি নাম আছিল তেওঁলোকৰ একজনের নাম আছিল কল্পনা মল্লিক আর দেবযানী মল্লিক বিয়ে হয়েছিল সাহার লগত